ইয়াতকৈ আৰু কৰুণ কি হ'ব পাৰে গাড়ীৰ তলত খেলি আছিল 10 মহীয়া শিশুটি পিতৃয়ে জনা নাছিল এই কথা পিতৃৰ গাড়ীৰ তলত সোমাই সন্তানৰ কৰুণ মৃত্যু হয় এই কৰুণ ঘটনাটি সংঘটিত হৈছে হুজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত তেন্তুলি গাঁৱত নিজ পিতৃৰ গাড়ীৰ তলত পৰি মৃত্যু এজনী 10 মহীয়া কণমানি ফৰিজুদ্দিন নামৰ লোকজনৰ AS31C0688 নম্বৰৰ মহিন্দ্ৰা পিকআপ গাড়ীখন ঘৰৰ পৰা উলিয়াই লৈ যাওঁতে নিজ 10 মহীয়া শিশু কন্যা চকাৰ তলত পৰি মৃত্যু হয় এই কৰুণ ঘটনাই অঞ্চলটোত এক শোকাব পৰিস্থিতিৰ সৃষ্টি কৰিছে লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে এক বছৰ হৈছে না কেনেকুৱা হৈছে ঘটনাটো ক'ব নেকি আমাৰ গাড়ী বেক কৰোঁতে আমি লঙ্কা খেতে আমার লঙ্কা তোমার আমি কবারে আমি লঙ্কা থেকে ঘুরাই দিই আমার দিয়ে লংকাৰ পৰা আইনুল হকৰ প্ৰতিবেদন জনজাগৰণ লাইভ।